তো হাই নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। তো আজি মানে আপোনালোকৰ কাৰণে এটা মজা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিলে আগৰ ভিডিঅ'টো অকণমান ছাপোৰ্ট কৰিছে। তো আপোনালোকে আৰু ছাপোৰ্ট কৰি যেনে আৰু প্ৰেংক ভিডিঅ' পাই থাকিব। তো 7 তাৰিখ নহয় বাৰু 8 তাৰিখ 10 তাৰিখৰ ভিতৰত মজা প্ৰেংক ভিডিঅ' আহিব। আপোনালোকে চাব পুৰা এনজয় কৰিব। তো আজি ভিডিঅ'টো হ'ল যে মই মানে ফ্লিপকাৰ্টৰ এটা বস্তু অৰ্ডাৰ দিছিলোঁ। তাকে বোলো আপোনালোককো দেখুৱাওঁ। মানে মই দিয়া নাই, মোৰ লগৰজনে দি দিছিলে। তো মোৰ ফটো দি পেলাই মানে মই এটা কেইটামান বস্তু বনাই আনিছোঁ। তো আপোনালোকক দেখুৱাম। তো আপোনালোকে চাওক। মানে এতিয়া বলক লগত চুৰিখন লৈ আনবক্সিংটো কৰি লওঁ। মোৰ বাৰু চাকুখন কিনিব লাগিব। চাকুখন কিনি আপোনালোকক আনবক্সিং কৰা ভিডিঅ' দিম। তেতিয়া বলক আৰু চুলি পাৰিছে কেনেকুৱা হৈছে। তেতিয়া বলক আৰু এইখিনিতে কমেণ্ট এটা কৰিলে নহ'ব নহয়। বোলে পঢ়াই ৰুৱে পান মই ভাল পাওঁ জুবিন দা গান যোনে ভাল পায় কমেণ্ট এটা মাৰক। তো লেটছ গো। বুতৰি বুতৰি ভগা সপোন ভাগৰ ভাগৰ মানে কয় নহয় কমত পালে সৰহকৈ এটা পাব বুলি আপোনালোকলৈ লৈ আহিছোঁ। আজি বস্তুটো মানে মই মাটিতে পেলাই দিছোঁ আৰু যা ভাগিলে চিগিলেতো গ'লেই আৰু সেইকাৰণে উঠাই লওঁ। আজি বস্তুটো হ'ল এইটো। আপোনালোকক কি আছে দেখুৱাম বাৰু এইটো। তো এতিয়া আপোনালোক আনবক্সিংটো কৰি লওঁ। আপোনালোকক মোবাইলটো কেমেৰা ষ্টেণ্ডডালত থৈ লৈ তো চাই লওঁ কি আছে। তো এতিয়া আনবক্সিংটো কৰোঁ আৰু প্ৰকৃতিৰ মাজতে আনবক্সিং কৰি কিবা এটা ভাল লাগে। তো এতিয়া বলক আনবক্সিংটো কৰি লওঁ। তো এতিয়া তলৰ পৰা মালটো উঠাই দিলোঁ। তো এতিয়া বলক আনবক্সিংটো কৰোঁ আৰু মালটো মোৰ হাততে আছে। এতিয়া আনবক্সিংটো কৰি লওঁ আৰু আপোনালোককো দেখুৱাম। তো এতিয়া প্ৰথমতেতো মই চাকুপাত ল'ব। এতিয়াতো আনবক্সিংটো কৰিব লাগিব আৰু আনবক্সিংটো কৰিবৰ কাৰণে লৈ লৈছোঁ। লৈ পেলাই এতিয়া প্ৰথমতে কাটি লৈ পেলাই মই কিমান পটাপট আনবক্সিং কৰি দিব পাৰিম চাব নেকি? লেটছ গো। এতিয়া আনবক্সিংটো কৰি হৈ গ'ল। এইটা বস্তু আছে। এইটা বস্তু কি আছে? মোবাইল আছে নেকি? মোবাইল বাঢ়ি আছে আৰু এইটো বস্তু কি আছে চাওঁচোন। শুনিছে খল কৰি আছে আৰু এতিয়া কাটি লওক প্ৰথমতে কোনটা বস্তু। এই বস্তু কাটি লওক। বস্তু কি আছে চাই লওক। কিহৰ ভিডিঅ' বনাই আছে নাই কাৰণ দিগদাৰ হৈছে। এইটো পেলাই যাওক। কি আছে বাৰু তো এইটোত ওলালে এই কপি চাওক। এই কপি ফটো মোৰ লগতে মানে দি দিছিলে। এই কপি ফটো ওলালে এইপিনে মানে মেচিনটা লগাই আছে বৰ হৈ আছে কাৰণে আপোনালোকে শুনিব নাই শুনা চাগে। এই কপি ফটো চাওক। তো এই কপি ফটো ওলালে আৰু যিটো কি ওলাই তাক চাই লওক। কপি থৈ লওক। এইটো কি আছে চাওক। দুই নম্বৰটো খুলিবলৈ থৈ দিছে। দুই নম্বৰটো খুলি চাওঁ। দুই নম্বৰটো ল'লে একপি ফটো একে ফটোৱে দিছিলে। কপি এইটো এটা লোকেল ওলাইছে। আমাৰ এতিয়া 3 নম্বৰটো ইয়াত কি আছে সেইটো চাওঁ। এতিয়া খিলিং খালাং মাৰি আছে শুনিছে নহয়। ইয়াত কি আছে চাওঁ। তো লেটছ গো স্কুলত কাটি লওঁ ন। তো এতিয়া এইটো কি আছে। তো এতিয়া এইটোত আছে এইটো এটা কাপ। তো এইকেইটা বস্তু অৰ্ডাৰ দি দিছিলে। এডাল ফটো ষ্টেণ্ড হয়। আৰু এইকেইটা বস্তু আহিলোঁ। তো এতিয়া মোৰ মেইন বস্তুকেইটা আপোনালোকে দেখুৱাম। কম টকাত এইকেইটা বস্তু আনিছিলোঁ আৰু আপোনালোকক দেখুৱাই দিলোঁ। তো আজি ভিডিঅ'টো ইমান আছিলে। যদি আৰু কৈ আছোঁ পিছত এতিয়া চাই লওক। তো মজা।